এইটো কি নাৰিকল হয়? এইটো বেংগলোৰ হাজাৰী বুলি কয়। বেংগলোৰ হাজাৰী বুলি কয় ন? হয়। অঁ, নাৰিকল প্ৰজাতিটো কেনেকুৱা আছে দেই? প্ৰজাতিটো ভালেই, আমাৰ লোকেলটো অলপ ভাল হয়, কোৱালিটিটো বেছি হয় ইয়াৰ। হয়, অঁ। নাৰিকলৰ চাইজটো কি ডাঙৰ হয় নেকি নে মানে থাকে? অলপ এটকে ডাঙৰ হ'ব। এইটো আমাৰ কলিকতাৰ পৰা আহোঁতে মানে বস্তুটো শুকাই আহে, বস্তুটো পানী চানী নাপায় যে, লুচকৈ আহে যে। অঁ, অঁ, সেইটোৰ পৰা শুকাই আহে। অঁ। কেইবছৰ মূৰত লাগে? এইটো আপোনাৰ 5 বছৰ লাগিব, 5 বছৰ, 4.5 বছৰ। 4-5 বছৰ লাগিব ন? ইয়াৰ প্ৰডাকশ্যনটো ভাল হয়। প্ৰডাকশ্যনটো ভাল হয় ন? আমাৰ অসমত ভালেই হয় প্ৰডাকশ্যনটো। অঁ, এইটো কি গছ হয়? এইটো মেহগনি বুলি কয়। মেহগনি ন? অঁ, কাঠটো খুব ভাল বোলে। কাঠটো ভাল হয়, এগিলাচ। অঁ, কাঠটো খুব ক্লাছ। ৰঙা হয় ইয়াৰ। অঁ, আমাৰ অসমত ভাল হয় এইটো। অসমত ভাল হয়। এইটো সদ্যহতে বাংলাদেশৰ ফালে বেছি থাকে নেকি? বাংলাদেশৰ বেছি থাকে। এইটো আফ্ৰিকানটো হয়। আফ্ৰিকান ন? অঁ, অঁ। আৰু এটা বস্তু দেখিছোঁ, এইটো কি হয়? এইটো আপোনাৰ আপেল হয়, গৰম জেগাত হোৱা Asian99। অঁ, গৰম জেগাত খুব ভাল হয়। আমাৰ অসমত হ'ব মানে? অসমত হ'ব এইটো। হ'ব ন? দঙৰ চাইডে খেতি কৰিছে এইটো, খুব ভাল হৈছে। ভাল হৈছে ন? প্ৰডাকশ্যন হৈছে? প্ৰডাকশ্যনটো ভাল হৈছে। এইটো কি মহানিম? এইটো মহানিম হয়। এই আগত সেইখিনি কি হয়? মধুৰি? আগত সেইখিনি কেজি মধুৰি হয়। কেজি মধুৰি। কেজি মধুৰি কিমান ডাঙৰ? চাইজটো কেনেকুৱা হয়? চাইজটো আপোনাৰ বহুত ডাঙৰ হয়, এটা 700 গ্ৰাম, 800 গ্ৰাম সেনেকুৱালৈকে হয়। ন? আপোনাৰ নাগপুৰ কমলাও আছে আমাৰ গুৰিত। কমলা আছে নাগপুৰৰ? নাগপুৰৰ হয়। অঁ। এইটো কি হয়? এইটো আপোনাৰ ব্লেক জামু। ব্লেক জামু। ব্লেকৰ আপোনাৰ হোৱাইটটা আহিছে সেইটো। সেইটো এইটো আপোনাৰ হোৱাইট ব্লেকটো হ'ব। আছে বাৰু আমাৰ ভিতৰতে। ব্লেকটো আপোনাৰ নৰ্মেল হয়। আমাৰ এইবোৰ ঠাইত আছে। এইটো হোৱাইট হয় ন? হোৱাইট হয় মানে কি পকিলেও হোৱাইটে হয় নেকি? পকিলে হোৱাইটে হ'ব। অঁ, খাবলৈও ভাল হয় ইয়াৰ, মানে ব্লেকত কিন্তু। এইটো ফুলি আছে ন? ফুল আহিছে এইটো। ফুল আহিছে? এইটো একদম সৰুতে লাগিব? সৰুতে লাগিব। অঁ, এইটো কি হয়? মধুৰি? এইটো মধুৰি হয়, ভেৰিগেটেড। এইটো কি মধুৰি? এইটো ভেৰিগেটেড মধুৰি বুলি কয়। অঁ, বাৰিকালা। বাৰিকালা ন? অঁ, এতিয়া মানে মধুৰি কালাৰটো কেনেকুৱা হ'ব? একেই হ'ব ন? ঠিক আছে বাৰু, হ'ব।